নমস্কাৰ, মই সীমান্ত শইকীয়া। আজি গাঁৱলীয়া পদ্ধতিৰে আম খাবলৈ যাওঁ। সপোনক ফোন কৰিছোঁ, সপোন আহি আছে। ব'লক। জলকীয়া তই সানিম বুলি কৈছিলি। জলকীয়া নাই নিলি? আকৌ যাব লাগিব। মই তাৰ লৈ আহিছোঁ। হ'ব, এই চুইখন লওঁ। উঠ। ব'ল। চিধা যাব লাগিব। চিধা। আৰাম আছেতো। ভাল হ'ব, গম পাইছা নাই? এইজোপা দেখাই নাই নহয়। এইজোপা ভাল হ'ব। এই আৰু দে দে মিঠা ঐ। সপোন আগত আৰু এজোপা ভাল আছে। ব'ল যাওঁ তালৈ। আগত আছে ন? আগত বৈ যাওঁ বৈ। মজাও খাব এইবিলাক মিঠা। লাগিছে ভাল চাবি দেই। ডাঙৰ চাই পাৰিবি খাব। নিমখ লৈ আহিছো, জলকীয়া লৈ আহিছো। খাবা চাবি আকৌ আঠা আছে। আঠা আছে, খালি পৰিছে। বৰ ধুনীয়া দেই। মই হাতত দিবি দেই, ঠেকেচ নোখোৱাবি আকৌ। এইবোৰ সৰু পৰিছে, ডাঙৰ পা। বঢ়িয়া আৰু ওপৰত আছে। আমবোৰ লৈ ল বুজিছ। নদী পাৰতে খাওঁ দিয়া। ব'ল, মজা হ'ব। মানুহবোৰ বুটল। ব'ল। সপোন বাইকখন কি কৰিবি? ভাত দে, আজি আম খাম, বাইক থাকক। সপোন তোক আজি মই বেলেগ টেষ্ট এটা খুৱাম নহয় আমৰ। চাম মই পানী লৈ আহিছোতো। খাবা আৰু তেতিয়া খাম আৰু কি কয় একেবাৰে চেচুলাই মাৰ চুচিবলৈ এনেকে চুচে জানো? খাই চাবি না তই। আৰু দৰকাৰ হ'বই নি? হ'ব দুটালে কৰিম আৰু। হ'ব। ৰোৱা তোৰ ধুব লাগিব নহয়। আজি খাবা নদী পানীতে ধুই আনো নিব? নাই নদী পানী নহয়। ইয়াত এইকণ পানী হ'ব জানো? হ'ব। এই দৰখিনি খোৱা দেখক। আমৰ চেন মলাই উঠিছে গোটেই। উঠিব, লোকৰ আম যে। খাবা আৰু ইমান টেষ্ট হ'ব। তইহে জান দেই কিনো খুৱাইছ আৰু। খাই চাবি না
এই ওস্তাদ ঐ কাট আম কাট লাগি থাকা তোক কথা এটা ক'বলৈ আছিলে বুজিছ কচোন বাৰু কি কথা এই যে গোটেই পথাৰখন দেখিছনে অঁ মোৰ হোৱাহেঁতেন আজিলে তই মোক ইয়াত নেদেখ আকৌ হয় নি গোটেইখন এয়াৰপৰ্ট খুলি অঁ এই আম এৰোপ্লেনত আনিলোহেঁতেন তাৰপৰা এটা চালি আম কেনেকুৱা খাবলৈ এইবোৰ আম আৰু এতিয়া খা কেনেকৈ কিনিম ৰ এৰোপ্লেন দুখনমান কিনিম আমহে আনিম অকল আমৰ বিজনেছ কৰিম এৰোপ্লেন লৈ আমাৰ বিজনেছ ন ভালেই হ'ব দে মোৰ ফ্ৰীতে খাবলৈ পাম তোক মই লগত নিম তোৰ ড্ৰাইভাৰ চাইডতে বহাম হয় মজা নকবি ড্ৰাইভাৰ চাইডত বহাই হা খালি তই সেই ৰাস্তাত টেফি চেফি ল'লে চাবি খাব দেই তই মই চাই দিম বাৰু নহ'লে আৰু কথাটো হেৰি হয় হয় দৰমহা চাবি তাৰপৰাও তহঁতৰ হয় লাখৰ ঘৰতে দিম এই মজা নকবি আৰু তেতিয়া আম পাকিস্তান চাইনা এই ক'ৰ পৰা মজা। আনিম এইবোৰ আম নাখাওঁ আৰু তেতিয়া সোনকালে কাহুৱা লাগে আৰু যাব মালিক লাগে আহিবই, সোনকালে কাট মালিকে কিডাল গবি এতিয়া কটাৰ পিছত আম চিনি পাবনে ক'বহি কেলা ঘৰৰ পৰা আনিছো। আমাৰ আম গছৰ আম খাইছ হা ঘৰৰ পৰাহে আনিছো আম কেলা মালিকক তেতিয়া তেনেকৈ ক'ম ক'বই নহয় এতিয়া কলি দেখা। পৰিছে এইখিত কলি এতিয়া দেখা কেনেকৈ কাটিব লাগে তইহে জানো কেনেকে লবি এডাল এইডাল এডাল ল ভাল ল অঁ কেনেকে লবি সেইটো এনেকে মাৰিব লাগিব এইটো মোৰ চাওঁ এইটো কাটি দে মোৰ যে নাই হোৱা এই ল'ব কাট ঠিক এইটো কাট এইটো ষ্টাইল এইটো হৈছে ঐ হা হৈছে হ'ব খাবলৈ মজা হ'ব নে চেণ্টেই কয় নহয় অঁ সেইটো কিন্তু কৈছে ঠিক কৈছে আমৰ চিজনতে আম খাবলৈ ভাল সেইটোৱেই হ'ব দে আৰু লেটা চেটা খা খা আজি তই টেনশ্যন নলবি মই বাৰু এৰোপ্লেন কিনিলে মই তই কৈছে আমাৰ বিজনেছ কৰিব নোৱাৰিম নি বাৰু তাকেহে ছাগলী আছে খেত খাই পেলাব হেই পালা গুটিটো হেৰি হোৱা নাই আৰু কেইদিনমান লাগিব বুজিছ আম ভাল হ'ব বাহ নাই ধৰা ভাল নাই মালিকে দেখিয়ে গালিয়ে পাৰিব কেলা চাওকচোন বাৰু অকল হেঁতৰ বাৰীতহে আম আছে আমাৰ ঘৰত আম নাই সেইদিন নিমখটো এই কাগজতে আছে মই দিম নিমখ দিয়া নিমখো আনিছোতো মায়ে ডাবল পেকিং কৰি লৈ গৈছে চানা নিমখত পেকিং দিছে চানা যাগিৰা চাবি দেই বেলেগ হৈছে নে তই আকৌ চাবি নকবা গুলি আছে আইও মজা গিটো খা নকবা চব জোখতে হৈছে ন সব জোখত জলকীয়া নিমখ সব জোখত মজা দালি আকৌ খাম বুজিছ খাব সপোন মজা মজা লাগিলে দেই ঠিক হৈ গ'ল হেৰি হৈ গ'ল এতিয়া এইবোৰ আৰু পেলাই দে কাইলৈ আকৌ খাম আকৌ মানে খাম দেই আহিম আহিবগৈ লাগিব এইবোৰ থাকক ৰ এইবোৰ
এই নৈতে গৰু ছাগলীয়ে খাব গৰুবোৰ আছেই নহয় নহ'লে আছে লৰাও যাব লাগে খাই কিন্তু মজা লাগিলে খাই মজা লাগিলে কাইলৈ আকৌ কিমান টাইমত কালি এইজোপাই ধৰিম আৰু এইজোপাহে আৰু সেইজোপা নহয় এইজোপা টেঙা এইজোপা বৈ এইবোৰ চেনেল মই দানখন লৈ গৈছোঁ নমস্কাৰ মই ৰঞ্জনজ্যোতি শইকীয়া নমস্কাৰ মই সীমান্ত শইকীয়া আজি আমি এটা গাঁৱলীয়া পদ্ধতিত কেনেকৈ আম খাই তাৰ ভিডিঅ' এটা বনালোঁ সেইটো যদি চাই ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দিব